নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, এয়া হৈছে আচাৰ, আমৰ আচাৰ ঘৰতে তৈয়াৰ কৰা হৈছে। এয়া মায়ে বনালে আমৰ আচাৰ। আৰু এয়া হৈছে আচাৰৰ পেকেট, গাজৰ আচাৰ, বাঁহগাজৰ আচাৰ হয় এয়া পেকেট কৰি থোৱা হৈছে বিক্ৰী কৰিবৰ কাৰণে। আপোনালোকক যদি লাগে অৰ্ডাৰ কৰিব পাৰিব। আচাৰ এভেইলেবল আছে আমাৰ ইয়াত। এয়া আমি আচাৰ কেনেকৈ তৈয়াৰ কৰোঁ তাৰে ভিডিঅ' দিয়া হৈছে। এইবিলাক দেখিছেনে, জলকীয়া গুড়ি, খুন্দা আৰু এয়া আদা ৰচুন বটা, মছলা বটা, এইবিলাক চব পিচি লোৱা হৈছে। আৰু মিঠাতেল আৰু এইবিলাক দেখিছেনে, এইটো খুন্দুনা। এই খুন্দুনাটোতে এইবিলাক হাতেৰে খুন্দি লোৱা হৈছে। আৰু এয়া ভিডিঅ' কৰি থোৱা হৈছিল, তাকে দেখাইছোঁ। আৰু এয়া মই চোনচনে এয়া গ্ৰীণ মটৰ দেখাইছে। এয়া মটৰ আচাৰ বনাবৰ কাৰণে ফুলকবি, মটৰ, গাজৰ আচাৰ বনোৱা হৈছিল, তাৰে ভিডিঅ' আছিল, তাৰে সাঁচি ৰাখিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ। আৰু এয়া আচাৰ আছিলে মূলা আচাৰ, জলফাই আচাৰ, আৰু আছিলে কৰ্দৈ আচাৰ, ঔটেঙা আচাৰ। সকলো আচাৰ মায়ে ঘৰতে বনাইছিলে। আৰু এইবিলাক শেষ হ'ল এতিয়া, কিন্তু এতিয়া আছে গাজ আচাৰ। এয়া কৰ্দৈ আচাৰ আৰু এইফালে শুকান জলকীয়া ৰ'দত দি থৈ দিয়া আছে। আচাৰ বনাবৰ কাৰণে ৰ'দত শুকুৱাই লৈ খুন্দুনাত যদি খুন্দা হয় ভালকৈ গুড়ি হৈ যায়, ভালকৈ খুন্দিব পাৰি। এইবিলাক আচাৰ এনেকৈ বটলত ভৰাই ৰখা হৈছে। আপোনালোকক যদি লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। কি আচাৰ লাগে আপোনালোকে পাই যাব। আটাইতকৈ আচৰিত কথা, বহুত হাঁহি উঠিব দেখিলে আমাৰ ভিডিঅ'টো। আমি কৰ্দৈ কেনেকৈ পাৰিছিলোঁ, কৰ্দৈ আচাৰ বনাবলৈ কৰ্দৈ আনিবলৈ গৈছিলোঁ আমাৰ বৌ এগৰাকীৰ ঘৰত। আৰু বৌগৰাকীয়ে আমাক কৰ্দৈ পাৰি দিছিলে আৰু আমি কি কৰিছিলোঁ ভিডিঅ'টো চাবচোন। এয়া জলফাইৰ কাৰণে আমাৰ একো অসুবিধা হোৱা নাছিলে, কাৰণ সৰি পৰি থকা হৈছিলে, জলফাইবিলাক পকি সৰি গৈছিলে। কিন্তু এয়া দেখিছেনে, কৰ্দৈ পাৰোঁতে আমাৰ যে কিমান কষ্ট হৈছিলে। এয়া বৌগৰাকীয়ে বাঁহ এডাল লৈ এনেকৈ পাৰি দিছে আৰু আমি এনেকৈ বস্তা এখন লৈ ধৰি দিছোঁ। বহুত কষ্ট হৈছিলে কৰ্দৈ আনিবলৈ আমাৰ, কাৰণ কৰ্দৈবিলাক বহুত বেছি পকি গৈছিল আৰু পকাৰ পিছতে আচাৰ হয়। সেইকাৰণে পকি যোৱাৰ কাৰণে ফাটি গৈছিল আৰু কৰ্দৈবিলাক বেয়া হৈ গৈছিল। সেইকাৰণে আমাক এনেকৈ প্লাষ্টিকৰ বস্তা এখন দিছিল এনেকৈ ধৰিবলৈ, আৰু আমি ধৰি ধৰি কৰ্দৈবিলাক এনেকৈ গোটেই তিনিজনীয়ে পাৰিছিলোঁ। এয়া কৰ্দৈ যেতিয়া হৈছিল তেতিয়াৰ ভিডিঅ' হয়, মই তুলি থৈছিলোঁ, মানে ভিডিঅ' কৰি থৈ দিয়া আছিল। সেইকাৰণে এতিয়া ভিডিঅ'টো আপোনালোকক দেখুৱাব পাৰিছোঁ। আমি আচাৰৰ কাৰণে কি কৰোঁ, কিমান কষ্ট কৰিবলগীয়া হয়। এয়া দেখিছেনে, কেনেকৈ কৰ্দৈবিলাক এনেকৈ এই বস্তাখনত পৰি গৈছে। মাটিত যদি কৰ্দৈবিলাক পৰিবলৈ দিয়া নহয় তেতিয়া ফাটি নাযায়, নহ'লে ফাটি গৈ একেবাৰে অৱস্থা বেয়া হৈ যায়। আৰু এয়া আমি ঘৰলৈ অনাৰ পিছত মায়ে কৰ্দৈবিলাক এনেকৈ বাকলিবোৰ গুচাই দিছে আৰু এখন ডলাত কাটি কাটি থৈ গৈছে। আৰু তাৰ পাছতে এই কৰ্দৈবিলাক হালধি, নিমখ, মিঠাতেল সানি ৰ'দত দিয়া হ'ব, তাৰে ভিডিঅ' কৰি থোৱা আছিল। সেইকাৰণে আপোনালোকৰ মাজত এনেকৈ দেখুৱাবলৈ পাৰিছোঁ। আমি কৰ্দৈ কিমান আনিছিলোঁ দেখিছেনে, কৰ্দৈবিলাক সকলো পকা কৰ্দৈ আছিল। আৰু মায়ে সকলো এনেকৈ গুচাই মেলি আচাৰ তৈয়াৰ কৰিবলৈ ল'লে। আৰু এয়া হৈছে ঔটেঙা আচাৰ আমি কেনেকৈ বনাওঁ দেখিছেনে। ঔটেঙাবিলাক আমি আনি ধুই কাটি তাৰ পাছত বইল কৰিব লাগিব। বইল কৰাৰ পাছত ৰ'দত শুকুৱাব লাগিব আৰু শুকুৱাৰ পিছতহে আচাৰ তৈয়াৰ হ'ব। এয়া মায়ে কাটি আছিলে ঔটেঙা,
তাৰে ভিডিঅ' কৰি থোৱা আছিলে। আচাৰ বনাবলৈ মই মোৰ মাৰ পৰা শিকিছোঁ। মায়ে বহুত ভালকৈ আচাৰ বনাব জানে। আৰু এয়া দেখিছেনে, ঔটেঙা আচাৰ তৈয়াৰ হোৱাৰ পিছত মই ভিডিঅ' কৰিছিলোঁ। ইয়াত তেল, মছলা, হালধি, জলকীয়া সকলো মিক্স কৰা আছে। তাৰপাছত মায়ে এনেকৈ মিক্স কৰি দিছে। তাৰ পাছতে আচাৰ ৰ'দত দিয়া হ'ব আৰু খাবলৈ প্ৰস্তুত হৈ যাব। তাৰ পাছতে এয়া আছিল গাজ আচাৰ, বাঁহগাজ আচাৰ। বাঁহগাজ টেঙা হ'বলৈ থৈ দিয়া হয় এটা বৈয়ামত। ৩-৪ দিন থৈ দিয়াৰ পিছত বাঁহগাজখিনি অলপ চেপি লৈ মছলা, হালধি, তেল, জলকীয়া মিক্স কৰি আচাৰ বনোৱা হয়। আৰু এয়া হৈছিলে যোৱা বছৰৰ ভিডিঅ'। কিন্তু এইবছৰ আমি আচাৰ বনালোঁ, আপোনালোকক দেখাইছিলোঁ প্ৰথমতে পেকেট কৰি থোৱা। এইটো হৈছে যোৱা বছৰৰ ভিডিঅ', কিন্তু ভিডিঅ'টো মই মোবাইলত ছেভ কৰি থোৱাৰ কাৰণে আপোনালোকক দেখাবলৈ পাইছোঁ। দেখিছেনে মায়ে কেনেকৈ এনেকৈ গাজখিনি মুঠি মুঠি কৰি তাৰ ৰসটো ৰাখি থ'ব, মানে পেলাই নিদিয়ে, কিন্তু ৰসটো আচাৰত দিব নালাগিব। তাৰ ৰসটোত যদি থৈ দিয়া হয়, কেতিয়াবা কচু শাক বনালে তাত গাজ টেঙা ৰস দিব পাৰিব। আৰু এয়া মোৰ চুনচুনেও মাক সহায় কৰি দিছে, এনাইকক সহায় কৰি দিছে। চুনচুনে মাক মছলা খুন্দাটো আৰু আদা ৰচুন কটাটো সহায় কৰি দিয়ে। এয়া দেখিছেনে তাই কেনেকৈ সহায় কৰি দিছে মাক। এয়া হৈছে গাজ আচাৰ, মুঠি মুঠি কৰি চেপি তাৰ ৰসটো উলিয়াই দিয়া হৈছে। আৰু তাৰ পাছতে এয়া মায়ে হালধি, নিমখ, মছলা, মিঠাতেল, জলকীয়া গুড়ি সকলো এনেকৈ মিক্স কৰিছে। এনেকৈ সকলো মছলা মিক্স কৰি দিয়াৰ পিছত খাবলৈ আচাৰটো তৈয়াৰ হৈ যাব। আপোনালোকেও ঘৰত এনেকৈ বনাবলৈ চেষ্টা কৰি চাবচোন, খাবলৈ কেনেকুৱা লাগে কমেণ্ট কৰিব জনাব।